খাই তামোলকণ খাই ল'বা জানিছোন খুৰীদেউ আহিছে কটাইখন এতিয়াহে ধুই আনিবলৈ পাবি কেতিয়াবাতে দিছোঁ খুৰী আহক আহক বহক আহক ইয়ালৈকে আহক খুৰী ইয়ালৈকে আহক ফুলেশ্বৰী কি কৰিছ তামোল কাটিছোঁ সৰুৱে ভাতখন খাই ভালি হ'ল তামোল এখন খাওঁ বুলি খাই আহিলোঁ ভাত কেইটামান খাই ওলাই আহিছোঁ বুজিছ ভালে হ'ল দেচোন দে মোকো এখন কাটকচোন আপুনি কাটিবকে পোৱা দে মই কাটিম পানকেইখন হেৰি তই সবাই ভাত খালি ভাতকেইটা খাই মানে হেৰি বুলিকে তামোলখন বোলো খাই লওঁ সেই তাতে টেবুলতে এখন পালোঁ মুখখন ভাত তহঁতৰ মানুহটো ক'লো আমাৰ এই মানুহটো পথাৰত খেতিয়ে হোৱা নাই নহয় পানী চানী নাই এইবোৰ তালৈকে পথাৰত কোৰ মাৰি আছেগৈ আকৌ ভালে কৰিছে দে কিনো কৰিব এইখন পিছে আপোনালোকৰ পানী হ'ল নাই আমাৰ এই নাই দুডৰামান আছিলে এই কি খেতি কৰিবি আৰু পানী দুনি নাই কৰিলেও কৰিব নকৰিলেও নাই থাক মোৰ দৰকাৰ নাই মই বুঢ়ী মানুহ খোৱা মানুহ খাওঁহে কোনে কি কৰ ক'ব ন থক কি কৰে কৰি থাকক দে আমাৰ এতিয়া বৰষুণ চৰষুণ নিদিয়াই হ'ল আৰু পানী চানী নাই চাওঁহে আকাশখনলৈ বোলো বৰষুণ দিবলৈ নিদিয়ে ৰ'দখিনিয়ে দি থাকে শান্তি নাই আৰু মানে থক দে এইবাৰ নোৰোৱাকৈ মতা মানুহে কি কৰে কৰি থাকক দে অকল মই এবাৰ চিন্তা কৰিম নেকি চব কথা চাব সিহঁতি মই আকৌ সেইবিলাক কথা চিন্তা কৰিম মোৰ কাঁহী বাতিকেইটা থাকিলে ধুবলৈ ধুই লগে যা যা এতিয়া ইমান ধুব লাগিছে মাজনী হেৰি কাঁহী বাতিকেইটা ধুই দেচোন বোলো ছোৱালী মানুহ হওক আছে ছোৱালী মানুহ এনেই থাকিলে নহ'ব মাতি দে সিহঁতকো কামত লগাই দে লোকৰ ঘৰলৈ যাব লাগিব চব শিকিব লাগিব কাম কৰিবলৈ মাতি দে ছোৱালী মাৰৰ সহায় কৰি দেহি ছোৱালী মাৰৰ সহায় কৰ যা এইবোৰ লোকৰ ঘৰলৈ গ'লে চব কাম কৰিব লাগিব এতিয়াৰ পৰা আমি তহঁতৰ সমান বয়সত ভাতে বনালো গম পাওঁ তহঁতৰ সমান বয়সত পথাৰত এই ৰুবলৈ ৰোৱা মানুহক চাহ পানী দিবলৈ যাওঁ কাঁহী বাতি ধুওঁ চব কাম কৰিব লাগিব বুজিছ পাৰিবি হাৰ ইমান কাম কৰিব দিছে পুতেককৈ একো কৰিব নিদিয়ে কি ভুবুৱা তই কাম কৰিবলৈ দিলে একদম ভুবুৱনি আহি যায় তাই একো নাই কৰা কাম এটা কৰিবলৈ দিলে কৰিব নোৱাৰো হা আগতে আমি দাম পাচি লৈ মূৰত লৈ কিমান কষ্ট কৰোঁ হয়তো নকওঁ বুজিছ এই ল'ৰাটোকে বোলো পঢ়া শুনা ডাঙৰ কৰোঁ নেকি আৰু এই ছোৱালী সোনকালে বিয়াই দি দিওঁ সেইটোকে কৰ এইবোৰ কাম শিকা এই ল'ৰাটোকে যেনে তেনে পঢ়া ল'ৰাটোহে ডাঙৰ হ'লে খুৱাব ছোৱালীয়ে খুৱাব নেকি নোখোৱা এইবোৰ সোনকালে ডাঙৰ কৰি এই বিয়া দি দিবি বুজিছ এইবোৰে মোক কাম এটা সহায়ো কৰি নিদিয়ে অকল এহেঁতৰ টিক ঘূৰিয়ে ফুৰে কিতাপখন ল'লে আকৌ কাম এটা কৰিবলৈ দিওঁ নকয় কিতাপখন ল'লে নপঢ়ে বুলিও নকয় কিন্তু এইবোৰ মানে সঁচাকৈ কাম এটাও কৰি দিব নোৱাৰে মোকতো সহায় নকৰে এটা মানে একো এটাই কৰি নিদিয়ে গৰু ছাগলী পৰা ধৰি চব কাম ময়ে কৰিব লাগে এতিয়া বাপেকক পথাৰলৈ অথনি চাহখন দিবলৈ ক'লোগৈ বোলে পঢ়ি আছোঁ বোলে দেখা নাই নেকি আপুনি বোলে মই বোলে নোৱাৰি হাৰিব ছোৱালী ভালকে কাম শিক দে ডাঙৰ হ'লে ভাল হ'ব ডাঙৰ হ'লে নিদিওঁ ডাঙৰ হ'লে আৰু পাৰিবি দেই এতিয়াৰ পৰা খাই থাক পাৰিবি কি কৰিছে ইমান চিঞৰ বাখৰ কৰি আছে আপোনালোকে কথা দুটামানকে পাতি আছো তাকে মই বোলো কিনো ইমান চিঞৰ বাখৰ কৰি আছে বোলো এপাক গৈ আহোঁগৈ তামোল এখন খাম বুলি আহিলো বাকী আপোনালোকৰ ভাল আৰু ন এই হ'ব এনেকেই হ'ব আৰু দিয়কচোন হেৰি ন এই তামোল খাই আছে ন বেছিকে তামোল খোৱাটো বৰ ভাল নহয় আকৌ দেই অকণমান কমাব
এই ভাত খাই উঠি এখনি খাওঁ এই মই তামোল চামোল নেখাওঁৱে মানে একেবাৰে মানে এইবিলাক মই এৰি দিছোঁ আৰু আপোনালোকে অকণমান তামোল চামোলবোৰ কমাবচোন পিছে অকণমানি ছোৱালীজনীক ইমান এতিয়া পাই কেলে কামত লগাইছে এইবোৰ কাম চাম নকৰে বিয়া দি দিব লাগিব এইবোৰ কথা নাপাতিবা দিয়া এইবোৰ নক'বা হিৰো বিয়া দি দিব বুলি নক'ব এইবোৰ ক'ব নালাগে নহয় এতিয়া ছোৱালীক পঢ়াব লাগে আপোনালোকে ছোৱালীজনীক এতিয়া ইমান সৰুতে ইমানখিনিকে এতিয়া কাম কৰিবলৈ নিদিব ইহঁতি এতিয়া খেলা বয়স লগতে ইহঁতি এতিয়া পঢ়া বয়স লগত লগৰ সমনীয়াৰ লগত খেলিব লাগিব যাবলৈ পঠিয়াব লাগে তেতিয়াহে আকৌ সিহঁতি অকণমান জ্ঞান চানবিলাক বাঢ়িব এইবোৰ ডাঙৰ হ'লে এনেও লোকৰ হ'লেহে যাব কম দিয়ক কাম এই আজিকালি লোকৰ ঘৰলে গ'লেও এতিয়া নিজৰ এটা সংস্থাপন লাগে বুজিছেনে ছোৱালী এতিয়া পঢ়িবলৈ হ'লে আকৌ ছোৱালী আকৌ আজিকালি পঢ়া শুনা নহ'লে গোটেইখন দেখিছেনে মাৰ পিট একদম খাই বৈ একদম ছোৱালী আকৌ ঘৰলৈ ঘূৰি আহিবলগীয়া হয় আজিকালি নিজৰ ল'ৰা ছোৱালীকেইটাকে পঢ়াবলৈ লাগে নহয় সেইকাৰণে অকণমান আজিকালি নিজে ছোৱালীবিলাক অকণমান পঢ়ি শুনি অকণমান নিজে অকণমান টনকীয়া হ'ব লাগিব সেইটো বাৰু হয় বাৰু তাকে এই ইমান সৰু পাই এতিয়া কামত নলগাব অকণমান পঢ়া শুনা খেলিবলৈ দিব ভাল লগা কামবোৰ কৰিবলৈ দিব এতিয়া পাই যদি ইহঁতক এইবোৰ কৰি থাকে তেনে ইহঁতি এতিয়া কি বুজিব এইটো বুজি নাপাব নহয় একো ৰাস্তাত চাগে যা তই ছোৱালীজনীক ইমানকে কাম কৰিবলৈ নিদিবি বুজিছ হয় আপুনিও ক'ব এনেকে নক'ব আপুনিয়ে চোন কৈছিলে বিয়া দি দিবি মই আকৌ প্ৰথমতে বুজি নাপাইছিলোঁ এতিয়া আমাৰ মাষ্টৰণী বাইদেৱে কোৱাৰ কাৰণে বুজি পালোঁ আজিকালি আকৌ ছোৱালী ল'ৰা কোনো পাৰ্থক্য নাই নহয় গম পাইছেনে ছোৱালীও একদম সেই উৰা প্লেনত গৈ পিনে একদম আকাশ একদম চন্দ্ৰলৈ যাব পৰা হৈছে গম পাইছে হয় বাৰু হয় হ'ব আজিৰ পৰা তই ছোৱালীজনীক ইমানকে কাম নকৰাবি দেই এই ল'ৰাটোকো দুই এটা কৰিবলৈ দিবি ল'ৰাটোকো শিকাব আগলে পাছলে বুলি নাই ল'ৰা ছোৱালী আজিকালি চব বুজি পালোঁ বাৰু আজিৰ পৰা মই সমানে দুইটাকে মৰম কৰিম আৰু দুইটাকে বাৰু কাম কৰিম ঠিক কথা কৈছে আমাৰ সমাজত এইবিলাক নিয়মেই বেয়া আকৌ গম পাইছেনে একদম মানুহে আগৰ এই ছোৱালীক কৰিব লাগে ছোৱালী বিয়া দি দিব লাগে আজিকালি চৰকাৰেও কৈছে নহয় 22 বছৰ 21 বছৰ নোহোৱালৈকে বিয়া দিব নোৱাৰে এতিয়া বাল্য বিবাহ কৰাব নোৱাৰে বুজিছে সেইকাৰণে ছোৱালী চবফালে পঢ়া শুনা পৰা ধৰি চবফালে একদম পাকৰি থ'ব লাগিব চবফালে শিকাব বুজিছে এইবোৰ বিয়া দিয়া কথা এতিয়া নেভাবিব আজিৰ পৰা আমি এইবোৰ এৰিলোঁ আৰু বুজিছ তয়ো এইবোৰ নেভাবিবি দেই মাজনী যাওঁতো খাই দিম তুমিও আহিলা আৰু আপুনিও অথনিৰ পৰা বহি আছে চাহপাত নাছিলে ল'ৰাটোকে আমি যাওঁ মই বান্ধিবগৈ লাগিব কাম কৰকে যা তই কাম কৰকে যা হ'ব